নমস্কাৰ, মই নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এফালে যাবলৈ ওলাইছোঁ। পক্ষতন নং ৰঙাজান গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নং ৱাৰ্ডৰ বৰচৈকতা খেলপথাৰত বিকশিত সংকল্প যাত্ৰা সন্দৰ্ভত এখনি অনুষ্ঠান আৰম্ভ কৰা হৈছে। ৰাইজে বিভিন্ন আঁচনিসমূহ লাভাৰ্থীয়ে আবেদন কৰিব পাৰিব। তাতে সকলো নথিপত্ৰ লগত লৈ যাবলৈ কৈছে। এই অনুষ্ঠান অসম চৰকাৰ সকলো উপস্থিত থাকি চৰকাৰ আঁচনিসমূহ বিষয়ে ৰাইজক সকলোখিনি অৱগত কৰিব। এতিয়া আমি মিটিংখন পালোহিয়ে। মিটিংখন আৰম্ভ হ'লেই মিটিংখন অহা পলমেই হ'ল। ইয়াত মেডিকেল বিভাগৰ ডক্টৰ নাৰ্ছ বাইদেউসকলে সকলো বেমাৰৰ পৰীক্ষা নিৰীক্ষা ভাগে ভাগে কৰি আছে আৰু সকলো বিভাগৰ বিষয়ববীয়াসকল উপস্থিত আছে। কৰ্মচাৰীসকল আহিছে দেখিছে না, চবতছে বেছি তেওঁলোকৰ ওচৰলৈ মানুহ গৈছে। কিমান দিন মানুহে পৰীক্ষা কৰোৱা নাই, আজি তেজ পৰীক্ষা কৰিছে। এগৰাকী বোলে মোক কৈছে এগৰাকী চুগাৰ ওলাইছে। ইয়াৰ এটা ভাল সুবিধা কৰি দিছে। এমপ্লয়মেণ্ট এক্সচেঞ্জত অনলাইনত নাম ভৰাব পাৰে, কৈ দিব ল'ৰা। ভৱিষ্যত দিনত কিবা যদি লোন পাব লাগে, কিবা যদি চাকৰি পাব লাগে, আনএমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰাব পাৰে। আৰু DIC আছে, DIC ক'ৰবাত দেখি DIC মেলা আছে, টেবুল এখন আছে। DICত গৈ পেলাই ডেকা ল'ৰাবিলাকক কি লোন আহিছে চাব। 45 চনৰ ভিতৰত ভাৰতক উন্নত আৰু স্বাৱলম্বী কৰি তুলিম। আপোনালোকে যদি দুখীয়া হৈ থাকে তেতিয়াহ'লে ভাৰত স্বাৱলম্বী নহ'ব। আমি বহু কোটি টকা ভাৰতৰ বাহিৰলৈ পঠিয়াব লগা হয়। তেলত পঠিয়াব লাগে, বিভিন্ন ক্ষেত্ৰত পঠিয়াব লাগে। লাইন নথকা ঘৰ আছে নাই? একেবাৰে কাৰেণ্ট নাই, কানেকশ্যন নাই, আছে নাই? আৰু কাৰণ নাই। এপি গৰাকীক লগ ধৰিব। এই যে বাইদেউজন ডাঙৰীয়া আছে নাই? কৃষি বিভাগৰ যিখন ড্ৰোন সাজু কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আধুনিক প্ৰক্ৰিয়া ইয়াতে কৃষক অৰুণোদয় ঘৰ সকলোবোৰ আঁচনি আবেদনসমূহ ভাগে ভাগে জমা দিয়া হৈছে। সকলো ৰাইজে নিজৰ নিজৰ পাবলগীয়া আঁচনিসমূহৰ আবেদন জমা দিয়াত ব্যস্ত হৈ পৰিছে। सिंधु गुजरात मराठा द्राविड उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।